আন্দোলন বহুত দিন ধরে আন্দোলন কৰি আছো, কিন্তু সরকারে এই সরকারখনে আমাক আস্থা দিয়ে আছে আন্দোলন উঠাই লও। আন্দোলন আমি উঠাই লোৱাৰ পাছত তেওঁলোকে আমাক মাতে, আমাৰ ৰাজ্যিক বিষয়ববীয়াসকলক মাতি পেলাই তেওঁলোকে মানে কিবা কিবি হেৰি কৰে আৰু তাৰপিছত আমি এই যে আন্দোলন কৰি 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 প্ৰস্তাৱবিলাক তেওঁলোকে লয়, প্ৰস্তাৱ মানি নলয়। তাৰপিছত এই যোৱা 3 অক্টোবৰৰ পৰা যিটো আমাৰ অসহযোগ আন্দোলন লোৱা হৈছিলে, 19 অক্টোবৰ তাৰিখে সঞ্চালকালয়ে আমাক ৰাজ্যিক বিষয়ববীয়াসকলক মাতি নি পেলাই ক'লে আপোনালোকে আন্দোলন স্থগিত কৰক, আমি কিবা এটা ব্যৱস্থা আপোনালোকৰ হ'ব, আপোনালোকৰ ভাল দিন আহি আছে। তাৰপিছত 19 অক্টোবৰ তাৰিখৰ প্ৰস্তাৱ যিটো সঞ্চালকালয়ে আমাৰ হেৰিয়াত চৰকাৰলৈ প্ৰেৰণ কৰিলে, চৰকাৰে জবাব দিয়া নাই। গতিকে সেইবাবে আমি আজি ৰাজপথত নামি আহিছোঁ। আন্দোলনৰ কাৰ্যসূচী মানে তলাবন্ধ, কাৰ্যালয়ৰ তলাবন্ধ কৰাৰো আমি বাধ্য হৈছোঁ। অনিৰ্দিষ্ট কাললৈ আমাৰ আন্দোলন চলি থাকিব, যেতিয়ালৈকে চৰকাৰে আমাৰ ন্যায্য দাবীখিনি মানি নলয়। চাওক, আমাৰ ন্যায্য দাবী বুলি এইকাৰণেই কৈছোঁ, আমি অসম ৰাজ্যত চৰকাৰে কিয় দিব পৰা নাই? অল ইণ্ডিয়াত বেলেগ বেলেগ ষ্টেটবিলাকত যেনেকৈ দি আছে মাননি, বহুত উদাহৰণ আছে। গোটেইখিনি ষ্টেটৰ ক'ব নাযায়, বহুত ষ্টেটে আমাতকৈ বেছি 15,000, 16,000, 25,000, 24,000লৈকে তেওঁলোকে মাননি পাই আছে। মজুৰি নোহোৱালৈকে মাননি দি আছে। অসম চৰকাৰে আজিলৈকে আমাক কিয় দিব পৰা নাই? আৰু অসম চৰকাৰে আমাকতো দিয়াও নাই। নিদিয়াৰ আগতে মহিলা সবলীকৰণ বুলি কৈছে। মহিলা ক'ত সবলীকৰণ হৈছে? আমি অংগনবাদী কৰ্মী সহায়িকা মহিলা নহয় নেকি? আপুনি চাওক, এগৰাকী সহায়িকাক আপোনালোকে সোধক, আজি সহায়িকাই 3,200 টকা মাননি পায়। এই 3,200 টকা মাননি মই ভাবোঁ এজন মিনিষ্টাৰ MLAৰ দিনত এটা পানৰ খৰচ নহয়, পানৰ খৰচ নহয়। আমি এই 3,200 টকাৰে এগৰাকী সহায়িকা আৰু 6,500 টকাৰে এগৰাকী কৰ্মীয়ে আমি কেনেকৈ আজিৰ ইমান দাম থকা বজাৰখনত কেনেকৈ বজাৰ কৰি ল'ৰা ছোৱালীক আমি পোহপাল কৰোঁ? আমি নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পৰা নাই, ভাল মানে যি মনৰ ইচ্ছা মতে আমি একো কৰিব পৰা নাই। নিজেওতো আমি ভুগিছোৱেই বেমাৰৰ ফালৰ পৰা, আৰু যি কামৰ হেঁচা। আমি যদি স্বেচ্ছাসেৱিকা, গতিকে আমি স্বেচ্ছাসেৱিকাৰ এটা সীমা থাকে কামৰ। আমিতো ডিউটি কৰিছোঁ, আমি অৰ্ডাৰত কাম কৰিছোঁ। আমি স্বেচ্ছাসেৱিকাই 4 ঘণ্টা কাম কৰিবলৈ, আমি ৰাতিলৈকে কাম কৰিছোঁ, দিনৰ পৰা আৰম্ভ কৰি। কিন্তু চৰকাৰে আমাৰ ফালে চোৱা নাই। আমাক কি বুলি আমাক মানে ভাবিছে, বেয়া পাইছে, আমাৰ জবাব লাগে। আমি কি বেয়া কামটো কৰিছোঁ? আমাৰ এই দাবীসমূহ ইয়াৰ পিছত আৰু আপোনালোকৰ কিবা আমাৰ চূড়ান্ত সিদ্ধান্ত এইটোৱেই, আমাৰ দাবীখিনি অতি সোনকালে চৰকাৰে মানি লওক। আমাৰ মজুৰি দিব লাগে। মজুৰি নিদিয়ালৈকে আমাৰ অংগনবাদী কৰ্মী সহায়িকাক মানে 12,000 টকা মাননি প্ৰদান কৰিব লাগে। মিনি অংগনবাদী কৰ্মীকো তেনেকুৱা সুবিধা দিব লাগে। যদি এই চৰকাৰৰ দিনত নহয়, আগন্তুক নিৰ্বাচনত আমি চূড়ান্ত সিদ্ধান্ত লৈছোঁ, আমাৰ গোটেই অসমখনত 1,21,000 অংগনবাদী কৰ্মী সহায়িকা একেলগে পৰিয়ালবৰ্গ লৈ পেলাই আমি ভোট বৰ্জন কৰিম। আন্দোলনৰ একমাত্ৰ উদ্দেশ্য হৈছে 19 অক্টোবৰত আমাৰ মাননীয় সঞ্চালক মহোদয়ে আমাৰ কৰ্মীসকলক 12,000, সহায়িকাসকলক 7,000, মিনি অংগনবাদী কৰ্মীসকলক 10,000 দিম বুলি প্ৰস্তাৱ আগবঢ়াই সেই প্ৰপ'জেল আমাৰ সদনত আমাক পঠালে। কিন্তু The #1 serum by Garnier. আমি সকলোৱে বেলেগ, কিন্তু আমাক লাগে ব্ৰাইট স্কিন ফাষ্ট। আমাক পঠালে, কিন্তু বহুতবাৰ আমাৰ ৰাজ্যিক কমিটি বা আমি জিলা কমিটিয়ে গৈ পেলাই আমি তেখেতসকলক লগ পাব নোৱাৰোঁ। মন্ত্ৰী মহোদয়ে কোনোপধ্যে আমাক লগ নিদিয়াৰ কাৰণে তাৰপিছত আমি আছিলোঁ, আৰু তেওঁলোকে আমি 5 ফেব্ৰুৱাৰীৰ পৰা যেতিয়া বাজেট অধিৱেশন হ'ল, আমি ভাবিলোঁ কি তেওঁলোকে প্ৰস্তাৱটো চাগৈ বাজেট অধিৱেশনত আমাক কিবা এটা গ্ৰহণযোগ্য কৰিব চাগৈ। কিন্তু 5 তাৰিখৰ পৰা 12 ফেব্ৰুৱাৰীলৈকৈ আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বা পাৰিতোষিকটো বঢ়াৰ কাৰণে কোনো এটা নাম উল্লেখ নকৰিলে। তেওঁলোকে এটাই উল্লেখ কৰিলে যে 5,000 মানে অংগনবাদী 5,000 চেণ্টাৰ দিব, সেই চেণ্টাৰটো 25 লাখ টকীয়া হ'ব।